পাইছি জোনমণি ৰাভাৰ যি ৰহস্যজনক হত্যা এই হত্যাৰ আমি ন্যায়িক তদন্ত আমি পাব লাগিব ইতিমধ্যে CBI তদন্ত ঘোষণা কৰিছে এই CBI তদন্ত উচিত আৰু নিৰপেক্ষ হোক আৰু নগাঁও SP লীনা দলে ডাঙৰীয়ানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এই লীনা দলক ইতিমধ্যে আন এখন জিলালৈ তেখেতক স্থানান্তৰণ কৰা হৈছে লগতে তাৰ আশীষত তেওঁ মানে এতিয়ালৈকে মানে আৰক্ষীৰ আওতালৈ অহা নাই তদন্ত আওতালৈ নাই সেই কথাটো আমাক জনাব লাগিব কাৰণ জোনমণি ৰাভাৰ হত্যাকাণ্ড অকল জোনমণি ৰাভাৰ হত্যাকাণ্ড নহয় এগৰাকী সৎ আৰক্ষী বিষয়াৰ হত্যাকাণ্ড ইয়াত এইটো আমি বুজিব পাৰিছোঁ যে এগৰাকী সৎ আৰক্ষী বিষয়াৰ ওপৰত ভ্ৰষ্ট আৰক্ষীৰ অত্যাচাৰ ভ্ৰষ্ট আৰক্ষীৰ অটপালি আৰু এই অটপালি আমি কেতিয়াও সহ্য নকৰোঁ লীনা দলে ডাঙৰীয়ানীক হাইলাকান্দি জিলালৈ ইতিমধ্যে ট্ৰেন্সফাৰ কৰা হৈছে আমি সেই হাইলাকান্দি জিলাৰ সৎ আৰক্ষীসকলক আমি আগতীয়াকৈ জনাব বিচাৰিছোঁ আপোনালোক তাত সাৱধান হ'ব লাগিব আপোনালোকৰ মাজলৈ এনেকুৱা এজন আৰক্ষী বিষয়া গৈছে য'ত আপোনালোকৰ নিৰাপত্তাৰ তাৰ অভাৱ ঘটিব সৎ আৰক্ষীৰ ওপৰত ভ্ৰষ্টাচাৰী আৰক্ষীৰ এটা নিৰ্মম অত্যাচাৰ চলিছে এয়া অকল জোনমণিৰ হত্যাকাণ্ড নহয় নিৰপেক্ষ সৎ আৰু কৰ্মদক্ষ আৰক্ষীৰ ওপৰত আৰক্ষী হত্যা কৰা বুলি আমি ক'ব বিচাৰোঁ আমি জোনমণিৰ ন্যায় যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে গোটেই অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত ৰাভা জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে আমি আন্দোলন কৰি যাম আমি ইতিমধ্যে অসমবাসীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জোনমণি ৰাভাক অকল ৰাভা জনগোষ্ঠীৰ এগৰাকী সন্তান হিচাপে তেখেতে জ্ঞান কৰা নাই জোনমণি ৰাভাক এগৰাকী সচেতন আৰক্ষী বিষয়া হিচাপে জ্ঞান কৰি আজি অসমৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে সমানে চকুলো টুকিছে অত্যন্ত ক'ৰবাত হয়তো আমাতকৈ বেছি তেওঁলোক মানে মৰ্মাহত হ'ব বুলি আমি আশা কৰিছোঁ আৰু তেওঁলোক অতি অসমবাসী আমাৰ লগত জোনমণি ৰাভাৰ উচিত তদন্ত নোহোৱালৈকে আমাৰ লগত থাকিব